Guys, welcome back to my YouTube channel Ujjwal Vlog. মানে কালি গম পালে মই কল আহিছিলো দিহিংমুখ আৰু কালি মানে জাস্ট এটা জাৰ্নি ভিডিঅ' দিলো আৰু আজি এতিয়া মানে গৈ আছো গা পা ধুই ইমান ঠাণ্ডা হয় গাড়ী যেনে ধুলো তো এতিয়া চাকি টাকি দিলো চাকি টাকি দিয়াৰ পিছত আপোনালোকক মানে পৰিৱেশটো ইমান এনেকুৱা ধুনীয়াকৈ মানে সজাইছে ন আপোনালোকক চাকি টাকি দিলো তাৰপৰা সকলো দেখাম বলক এতিয়া মানে চাকি টাকি দি ভিডিঅ' কৰি আজৰি হ'লো ভিতৰৰ পৰিৱেশটো কেনেকুৱা মাজত দেখিছে ন গাইছ মাজতে এনেকৈ আছে যে তাত আছে আপোনাৰ মানে কৃষ্ণৰ অষ্টমী আছে শংখ চক্ৰ গদা পদ্ম তাৰপৰা এই মানুহকেইটা তাত মানে ভাগৱত পাঠ কৰি আছে দুজন মানুহে কিমান ধুনীয়া পৰিৱেশ ইফালে আগৰ নামঘৰটো আছে আৰু এইফালে মানে মানুহবিলাকে চাকি বন্তি জ্বলাই কিমান ধুনীয়া পৰিৱেশ বাহিৰতে দেখামগৈ আপোনালোকক মানে এতিয়া গাইছ চাকি টাকি দি ওলাই আহিলোঁ এতিয়া গেটখন চাওক কেনেকুৱা ইমান ধুনীয়া গেট মজা বস্তু এটা আছে আহকচোন কিমান ধুনীয়া মানে হাতীটোক যে ঘৰিয়ালে কামুৰি থাকে আৰু হাতীটোৱে যে মানে হেৰি এইটো পদুমপাত লৈ নিজে সেৱা কৰে যে ভগৱান বিষ্ণু আহক আহক কিমান ধুনীয়াকৈ সজাইছে আহকচোন ওচৰত দেখাইছোঁ আহক ইমান ধুনীয়া বনাইছে এইবিলাক চব খেৰ আছে খেৰৰ ভিতৰত বাঁহ দি দিয়ে মানে ধুনীয়াকৈ চব এইবিলাক ৰছীয়ে ইমান ধুনীয়াকৈ গুঠিছে আপোনালোকে চাওকচোন এবাৰ এনেকুৱা ধৰণে গুঠিছে চাওকচোন এডাল নেগুডাল কিমান ধুনীয়াকৈ চাওক না আগফালৰ পৰা দেখাইছোঁ বলক এইটো চাওকচোন ঘৰিয়ালটোৱে কিমান মানে কিমান হেৰিয়ত ভৰিটো কামুৰি আছে গজৰাজৰ চাওকচোন এইটো হাতীটো ইফালে ওপৰত চাওক পদুম সোপা লৈ আছে চাওক পদুম সোপা লৈ আছে দেখিছে চাওকচোন কিমান ধুনীয়াকৈ এনেকুৱা ধুনীয়াকৈ সাজিছে ন এইটো ঘৰিয়ালটো চাওক আগত দেখিছে ভগৱান বিষ্ণু আৰু লক্ষী বহি আছে পানীৰ মাজত এখন দিহিং নদী গাইছে দিহিং নদীৰ মাজত চাওক কিমান ধুনীয়াকৈ মানে পৰিৱেশটো এইফালে আলিবৰদেখিনি চাওক ফুল চুল চব ৰুই দিছে আৰু এটা বস্তু মানে পাত চৰাত ইমান ধুনীয়াকৈ সাজিছে মানে ভগৱান বিষ্ণু যে 10টা অৱতাৰ মৎস্য কুৰ্ম নৰসিংহ বামুণ পৰশুৰাম এইবিলাক কেনেকুৱা ধুনীয়াকৈ সাজাইছে আপোনালোকে চাওকচোন এবাৰ এয়া মৎস্য এইফালে কুৰ্ম মানে কাছ এইফালে নৰসিংহ এইফালে আহি গ'ল আপোনাৰ বামন এইফালে পৰশুৰাম এইফালে বলৰাম এইফালে আহি গ'ল আপোনাৰ বৰা মানে হৈ গ'ল গাহৰি এইফালে আহি গ'ল ৰাম এইফালে আহি গ'ল বুদ্ধ আৰু এইফালে কলকি ভগৱান বিষ্ণু এই 10টা অৱতাৰ মানে ইমান ধুনীয়াকৈ সজাইছে আৰু এইফালে এইটোতো দেখিলে হাতীটো যেনেকৈ কেনেকৈ কামুৰিছে এইটো মানে এইবিলাক কি ক'ম আৰু ইমান ধুনীয়াকৈ সজাইছে ন আৰু পৰিৱেশটো এনেকুৱা নদীখন ইফালে আছে নদীখনৰ কাষতে আছে এটা নামঘৰটো কি নামঘৰ কি দিহিং কলঘৰ উজনি নামঘৰ বুলি কৈছে দিহিং কলঘৰ উজনি নামঘৰ আৰু নদীখনৰ মানে কি ক'ম আৰু মানে নদী পাৰে পাৰে ম'হ খুটি গৰু খুটি কিবাখিনি চব আছে আৰু ইফালে মই আগলৈ গৈ থাকোঁ আগত কি আছে চব দেখাম বলক নদী পাৰে পাৰে মানে ডাইৰেক্ট গৈ থৈ গুচি আহিলোঁ আমি কিবা লগৰটো আৰু মই আহিছোঁ নদী পাৰে পাৰে খোজকাঢ়ি এনেকুৱা এটা মজা জেগা এটা পালোহি নহয় কি ক'ম আপোনালোকক মানে আপোনালোকে নিজে গম পাব বলক মানে ইফালৰ পৰা দিহিং নদীখন বৈ আহিছে ক'ৰ পৰা ষ্টাৰ্ট আছে নাজানো মই ইয়াত মানে ডাইৰেক্ট আহি কিবা দিহিঙত শেষ হৈছে চাওকচোন এইফালে ব্ৰহ্মপুত্ৰ নদী আহিছে মানে ব্ৰহ্মপুত্ৰ নদীত দিহিং নদীখন লগ হৈছে চাওক পৰিৱেশটো চাওক কেনেকুৱা মজা পৰিৱেশ চাওকচোন চ' গাইছ ফাইনেলি আহি পাই গ'লোঁ কৈছিলোঁ যে নদীখন হেৰি লগ হৈছে বুলি চাওকচোন ইফালে একদম তাৰপৰা ব্ৰহ্মপুত্ৰ নদীখন আহিছে এনেকৈ কৰি এতিয়া তালৈ গুচি গৈছে আৰু দিহিং নদীখন ইফালৰ পৰা এনেকৈ আহি ইয়াত মানে ইফালে ডাইৰেক্ট ব্ৰহ্মপুত্ৰ লগ হৈছে চাওকচোন কিমান ধুনীয়া পৰিৱেশ ত' গাইছ দেখুৱালোঁ আপোনালোকৰ পৰিৱেশটো মই মানে কি হ'ল ধুতি পিন্ধি আহিছোঁ চাওক ধুতি পিন্ধি খোজকাঢ়ি আহি পাই গ'লোঁ নদীখনৰ কাষে মানে এনেকুৱা এটা ধুনীয়া পৰিৱেশ ভাবিবই নোৱাৰিলোঁ যে আহি থাকিলোঁ ক'ত পালোঁহি নিজে গম নাপালোঁ তাৰপৰা মানে মানুহজনে ক'লে সেই তোমালোক ইমান দূৰ আহিলা যেতিয়া সেই তাত বোলে কিবা নদীখন লগ হৈছে কিবা চাবাকৈ যোৱা চ' গুচি আহিলোঁ মানে মতলব নাই
যিমান ভাগৰ লাগে কিবা লাগে মতলব নাই আৰু ৰাতিটো খোৱা নাই মানে পূৰা জ্বৰ চৰ্দি এতিয়া টোপনি লাগি আছে নুশুৱা আৰু সেনেকৈ মানে ব্লগৰ কাৰণে ইমান কষ্টত আহি মেলি মানে নদীখন দেখাই দিলোঁ। এইখন নদীখন এতিয়া খোজকাঢ়ি যাওঁ। ভাতো খোৱা নাই 9টা 10টা বাজিব হ'ল, ভোক লাগিছে। এইখন দিহিং নদীখন, এইফালে ব্ৰহ্মপুত্ৰ নদী। এই মাজে ঘৰকেইটা দেখিছে ন, সেই ঘৰকেইটা হেৰি মানে ম'হৰ খুঁটি গৰু খুঁটি এইবিলাক। তাৰপৰা এইবিলাক চব মিচিং মানুহৰ ঘৰবিলাক চাওকচোন। আমাৰ গাঁৱৰ ঘৰবিলাক মানে চব খেৰেঙা ইয়াত এটা হোৱাতে মানে য'ত আছে। ইয়াত ইমান ঘন মানে ঘৰবিলাক চাওকচোন, ইমান ঘৰ দেখিছে। সিটো এটা মানে একদম লগালগি আছে ঘৰ। এইফালে নদীখন, এইফালে ঘৰ। চ' গাইছ, এইবিলাকে নদী কাষৰীয়া ৰাস্তা। এইকেইজন মানুহে চাওকচোন গাইছ, এই নদীতে মাছ ধৰিছে। আৰু সেই মানুহকেইজন দেখিছে ন, তাত নাৱৰ ভিতৰত ছাগলী উঠাই পাৰ কৰাই নিছে। কেলৈ পাৰ কৰাই নিছে ধৰিব পৰা নাই। এইটো পাবা সেইটো পালে নিছে। ইয়াত মাছ ধৰিছে মানে জাল পাতিছে আৰু। এইটো গাইছ ৰংঘৰ চাওক, চব বাঁহেৰে বনাইছে। কিমান ধুনীয়াকৈ বনাইছে চাওকচোন, দেখিছে বাঁহেৰে বনাইছে। তাত ডিম্পুৰা আহিব, ডিম্পুৰা আহিলে মানে ভাল লাগিব চাগে ন। শৰাই দেখিছে, শৰাই অসমীয়া মানে শৰাই এইবিলাক চব বাঁহেৰে বনাইছে চাওক। আৰু এটা আছে কেটলি এটা আছে চাওকচোন, কেটলিটো চাব দেই। এইটো কেটলিটো চাওক, হেণ্ডেলডাল বেতৰ আৰু বাকীখিনি এইখিনি গোটেইখিনি বাঁহৰ ন, চব বাঁহৰ চাওক। এইটো বাঁহৰ মূৰাটো হৈ চাগে। কিমান ধুনীয়াকৈ বনাইছে। এটা মানে দেখিয়ে পালে ডাঙৰ শৰাই এখন চাব ৰ'ব। ডাঙৰ শৰাই দেখিছে। দাদাহঁতে মানে শ্বুটিঙৰ কাৰণে বকতা পাইছিল। কি ভালকৈ কৈ দিয়ক। মই দাদাক মানে সুধিছোঁ, দাদাই ভালকৈ কৈ দিব। মোৰ ঘৰ বেছি দূৰত নহয়, মোৰ এই ওচৰৰে। মই নিতাই পুখুৰী বহাবলৈ যাওঁ। মই তেওঁলোকৰ লগতে জড়িত হৈ আছোঁ। মই তেওঁলোকে হেৰি কৰাৰ কাৰণে মই ইয়ালৈ আহিছোঁ। আজি এনেই কি গানৰ শ্বুটিং মানে? গানৰ শ্বুটিং বুলি নহয় মানে আমাৰ ইয়াৰ মানে আমাৰ যেনেকৈ ডিম্পুৰ বৰুৱা মোৰ প্ৰিয় হেৰি, তেওঁ ইউটিউবাৰ এজন বিখ্যাত সেইকাৰণে তেওঁ আজি আহিব বুলি মোক আমন্ত্ৰণ কৰিছিলে, মই সেইকাৰণে আহিছোঁ। ত' মানে আজি শ্বুটিংটো কিহৰ হ'ব মই বিশেষকৈ গম পোৱা নাই। যদি মানে আপোনালোকৰ নামঘৰৰ হেৰিয়াতো আহিব আছে। আজি নামঘৰৰ হেৰি আছে, নামঘৰ হেৰিয়াৰো হেৰিয়াত শ্বুটিং আছে আৰু বেলেগ আৰু অন্যান্য শ্বুটিঙো আছে। মানে এনেকুৱা সুন্দৰ পৰিৱেশ, এটা ভাল লাগিছে মানে নদীখনৰ কাষতে মানে ইমান ধুনীয়াকৈ শ্বুটিং কৰিব। ডিম্পুৰা আহিব, ডিম্পুৰা আহিলে আপোনালোকক চব দেখাম কিহৰ কি মানে শ্বুটিং হ'ব। ত' ইমান গম পোৱা নাই মই এতিয়ালৈকে, ডিম্পুৰা আহিলে চব কম অলপ। গাইছ কেনেকৈ সাঁতুৰি আছে চাওক না, এই নদীত ইমান ঠাণ্ডাত সাঁতুৰি আছে চাওকচোন। শ্বুটিঙৰ কাম কাজবিলাক যা যোগাৰ চলি আছে। আৰু এইটো হিৰোটো চাওক না কেনেকৈ চুমতি কৰি আছে। এইবিলাক বস্তুবিলাক চব আছে, চব মানুহ ধেৰ আছে। এতিয়া হিৰোটো আহিব, এতিয়া বাইক লৈ আহিব। এইখন বাইকখন লৈ আহিছে দেখিছে। ডিম্পুদা এতিয়ালৈকে আহি পোৱাই নাই। এইটো হিৰোটো চাওক। ফাইনেলি ডিম্পুদা আহি গ'ল। মই যে কৈছিলোঁ আপোনালোকক অথনিবা ডিম্পুদা এতিয়া চাওক না, মানুহখিনিয়ে মানে ডিম্পুদাক আদৰিবলৈ ৰাস্তাটোত দুইফালে দুলাই হৈ লৈ কিনি আদৰি আছে। ব'লক আমি তাত গৈ চব দেখাইছোঁ। এয়া ডিম্পুদা আহিলে দেখিছে। ত' গাইছ এইজন ডিম্পুদা চাওক, এইজন ব্লগ বনাই আহি আছে দেখিছে। মই ফটোকে মাৰি লওঁ চাওক, ব্লগ বনাই আহি দেখিছে চাওক। ডিম্পুদাক আহিবই দিয়ে চাওক না, মানুহ ইমান এক্সাইটেড হৈছে মানে পূৰা ভেটি ধৰি লৈ ডিম্পুদাক আহিবই নিদিয়ে পূৰা। চাওক না গাইছ, পূৰা হেঁচামে ধৰি দিছে ডিম্পুদাক, আহিবই নিদিয়ে মানুহ চাওক না। মানে অসমীয়া নিয়ম নীতিৰে মানে খোল তাল বজাই মেলি পূৰা ডিম্পুদাক ধুনীয়াকৈ আদৰি আনিছে। ডিম্পুদাই নামঘৰৰ ভিতৰত চাওক না ব্লগ বনাই আছে। এইয়া এতিয়া বহিছে ডিম্পুদা। ত' গাইছ ডিম্পুদাই মানে থাৰখনো লৈ আহিছে লগতে এল্ট'খনো লৈ আহিছে চাওকচোন।
এখন এল্টো আগৰখন থাৰ আৰু পাছত এখন কাৰ গাড়ী নাজানো বাৰু। এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।